এটা আমাৰ লেসন নাম্বাৰ 6 আমাৰ যান বাহন ইয়াৰ গোটেই প্ৰশ্ন উত্তৰখিনি আমি এতিয়া কি কৰিম চাম আমাৰ যান বাহনৰ ক্লাস 3 পৰিবেশৰ গোটেই প্ৰশ্ন উত্তৰখিনি আমি ইয়াত এতিয়া আলোচনা কৰিম 1 নম্বৰ খত কি বুলি আছিল তিনিখন যান বাহনৰ নাম লিখা উত্তৰটো কি হ'ব বাস ফেৰী আৰু উৰাজাহাজ হয় নহয় এনেদৰে আমি লিখিব পাৰি আৰু বিভিন্ন ধৰণৰ যান বাহন লিখিব পাৰি মই জাস্ট বাস ফেৰী উৰাজাহাজ বুলি মই লিখি দিছো আৰু খ নম্বৰত কি দিছে তোমালোকৰ অঞ্চলত কি যান বাহন চলাচলৰ সুবিধা আছে এটো নিজৰ নিজৰ অঞ্চল মতে হ'ব যেনেবা আমাৰ অঞ্চলত যেনেবা সাইকেল চলাব পৰা আছে বাস আছে या সাইকেলও লিখিব পাৰো বাস হ'ব যেনেবা কাৰোবাৰ অঞ্চলত যেনেবা বাস চলিলে এটো বাস চলাব পৰা যাব কোনোবাই অটো ৰিক্সা টমটম ৰেল গাড়ী হয় নহয় এই গোটেইখিনি উত্তৰ ইয়াত কি কৰিব পাৰিব নিজৰ অঞ্চল মতে লিখিব পাৰিব তোমালোকে ইয়াত নিজৰ অঞ্চল মতে লিখিব পাৰিবা ন ঘ নম্বৰত কি হ'ব প্ৰাণীয়ে টনা দুবিধ যান বাহনৰ নাম কি আছিল প্ৰাণীয়ে টনা দুবিধ যান বাহনৰ নাম কি আছিল যেনেবা মই গৰু গাড়ী আৰু ঘোঁৰা গাড়ী দিছো গৰু গাড়ী আৰু ঘোঁৰা গাড়ী দিছো ঘ নম্বৰত কি দিছে হাট বজাৰলৈ বস্তু অনা নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান বাহনৰ নাম লিখা হাট বজাৰলৈ মানে আমি কি বস্তু নিব পৰা যাব মানে যেনেবা আমি সাইকেল নিব পৰা যাব হয় নহয় আমি সাইকেল নিব পাৰিম কেতিয়াবা ঠেলা গাড়ী লৈ যাব পাৰিম মই ইয়াত লিখি দিছো সাইকেল ঠেলা গাড়ী অটো ৰিক্সা টমটম আজিকালি টমটমও বজাৰলৈ খুব বস্তু অনা নিয়া কৰাত সহায় কৰে 9 নম্বৰ আছে কি যান বাহনৰ পৰা আমাৰ কি সুবিধা হয় কি সুবিধা হয় যান বাহনৰ পৰা আমাৰ বয় বস্তু কঢ়িয়াব পাৰি এটো মই ইয়াত লিখি দিছো বয় বস্তু কঢ়িয়াব পাৰি আৰু 2 নম্বৰ দিছে কম সময়তে বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰি বেছি দূৰৰ বস্তুটো আমি পটককৈ আহিব পৰাকে আমি এই যান বাহন বিলাকে সহায় কৰে হয় নহয় 3 নম্বৰ আছে এঠাইৰ পৰা আন ঠাইলৈ আমি নিব পাৰি তে বজাৰৰ পৰা বস্তু ঘৰলৈ আনিব পাৰি আৰু ঘৰৰ পৰা বস্তু আকৌ বজাৰলৈ আনিব পৰা যায় নে যায় 2 নম্বৰত কি দিছে খ অংকৰ লগত খ অংক মিলাব লাগে এতিয়া কি কৰিছে মটৰ গাড়ী কত চলিব মাটিত চলিব এটো পানীত নচলে উৰাজাহাজ কত চলিব আকাশত উৰিব ফেৰী কত চলিব পানীত চলিব মালবাহী ৰেল কত চলিব বয় বস্তু নিয়া কৰিব অগ্নি নিৰ্বাপক গাড়ী কি কৰিব জুই নুমুহাত সহায় কৰিব এটো হ'ব গোটেই উত্তৰখিনি 3 নম্বৰত কি দিয়া আছে খালি ঠাই পূৰ কৰা খ নম্বৰ আছিলে ট্ৰাকেৰে কি কৰিব পাৰে বয় বস্তু দূৰলৈ কঢ়িওৱা হয় নহয় ট্ৰাকেৰে আমি বহু দূৰলৈ বয় বস্তু কঢ়িওৱা হয় খ নম্বৰত আছে কি বুলি ঘোঁৰা গাড়ীৰে বয় বস্তু অনা নিয়া কৰা হয় এটো হ'ব ইয়াৰ উত্তৰ এই খালি ঠাইত আমি বয় বস্তু অনা নিয়া কৰা হয় বুলি আমি লিখিব পাৰিম 4 নম্বৰত কি দিয়া আছে তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান বাহনেৰে যাবা তে বিদ্যালয়লৈ কিহেৰে যাবা বিদ্যালয়লৈ কোনোবাই খোজকাঢ়ি যায় কোনোবাই সাইকেলেৰে যায় কোনোবাই মটৰ সাইকেলেৰে যায় কোনোবাই বাছেৰে যায় হয়নে কোনোবাই আকৌ বাছেৰে যায় তো নিজৰ মতে লিখিব পাৰা আকৌ নৈ পাৰলৈ কেনেকৈ যাবা ফেৰী লৈ যাম কেতিয়াবা আমি ভোৰ লৈ যাম আৰু কেতিয়াবা আমি কি লৈ যাম এনেকৈ বিভিন্ন ধৰণৰ সজুলি আছে নিজৰ অঞ্চল বেদে আৰু দিল্লীলৈ আমি কেনেকৈ যাব পাৰো দিল্লীলৈ আমি খোজকাঢ়ি যাব পাৰিম জানো নোৱাৰো মটৰ সাইকেলেৰে পাৰিম জানো নোৱাৰো বাছেৰে পাৰিম জানো নোৱাৰো বাছেৰে দিল্লীলৈ গ'লে বহুত দূৰ লাগিব আৰু আমি ট্ৰেইনেৰে গ'লেও পাৰিম আৰু এৰোপ্লেনেৰে গ'লেও পাৰিম দেই বিশেষকৈ আমি দিল্লীলৈ এৰোপ্লেনেৰে যোৱা দেখা যায় এইটোই হ'ব আমাৰ গোটেই প্ৰশ্ন উত্তৰ যিখিনি এবাৰ মই গোটেই প্ৰশ্ন উত্তৰখিনি আকৌ এবাৰ ৰিভিজন কৰি দিলো এইটোই আছিল ক্লাস 3 আমাৰ অসমীয়া মিডিয়ামৰ পাঠ নম্বৰ 6 আমাৰ যান বাহনৰ এই গোটেই প্ৰশ্ন উত্তৰখিনি এনেদৰে আলোচনা কৰা হ'ল